নমস্কাৰ, মই ভাৰ্গৱ ভূষণ। এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আৰু যি দুদিনমান আগতে SSC GDৰ যি এনচাৰ কি আউট হ'ল, আৰু আচলতে ভিডিঅ'টো লৈ অহা মোৰ দুদিনমান দেৰি হ'ল। মই ইটো সিটোৰ মাজতে ব্যস্ত আছিলোঁ। আপোনালোকৰ বহুতৰে মেছেজ আহি আছিলে। স্ক'ৰসমূহো কৈছে যে যোৱাবাৰতকৈ আপোনালোকৰ স্ক'ৰসমূহ বহুত কম হৈছে, বা কাট অফ কেনেকুৱা যাব, কি ধৰণৰ হ'ব, কিয় ইমান স্ক'ৰসমূহ কম গৈছে, নৰ্মেলাইজেশ্যন কিমান বাঢ়িব, সেই সকলোখিনিৰ ওপৰত ভিডিঅ'টোৰ জৰিয়তে মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আপোনালোকে যদি SSC GDৰ যি পেটাৰ্ণটো ফ'ল' কৰিছে, আপোনালোকে 5 বছৰৰ আগৰ পেটাৰ্ণটোৱে হওক, বা আপোনালোক যদি নতুন ফ্ৰেছ কেণ্ডিডেটটো হয়, আপোনালোকে যদি নাজানে মই আপোনালোকক কৈ দিওঁ, যি SSC GDৰ পেটাৰ্ণটো আছে তাত এনেধৰণৰ হয় যে যদি এই বছৰ যদি আপোনালোকৰ কুৱেশ্যনসমূহ ইজি আহে, তাৰ পিছৰ বছৰ হাৰ্ড নাইবা মডাৰেট লেভেলৰ হয়, তেনেকুৱা ধৰণে SSC GDৰ কুৱেশ্যনসমূহ আহে। উদাহৰণস্বৰূপে আপোনালোকে যোৱা বছৰৰ কথাই ক'ব পাৰে, যি ৰিচেণ্টলি পষ্টসমূহ হৈ গৈছে, ভেকেঞ্চিসমূহ ফিল আপ হৈ গৈছে, সেইসমূহতে যি ল'ৰা ছোৱালীসমূহ আছিলে তাতে তেওঁলোকে যথেষ্ট এটা ভাল পৰিমাণৰ স্ক'ৰ পাবলৈ সক্ষম হৈছিলে, যাৰ কাৰণে কাট অফসমূহ যথেষ্ট পৰিমাণে বেছি গৈছিলে। কিন্তু তাৰ তুলনামূলকভাৱে আপোনালোকে দেখিবলৈ পাইছে যে যি কাট অফ যি স্ক'ৰসমূহ আচলতে ভবা ধৰণে অহা নাই। মক টেষ্টতো আপোনালোকৰ যেনেধৰণে স্ক'ৰসমূহ আহিছিল তাতকৈও আচলতে কম পৰিমাণৰ স্ক'ৰ আহিছে। আচলতে যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকে মক টেষ্টত এটা ভাল স্ক'ৰ কৰি আছিলে, কিন্তু বৰ্তমান তেওঁলোকে এটা ছেটিছফাই স্ক'ৰ কৰিবলৈ পোৱা নাই, যাৰ কাৰণে তেওঁলোকে মোক ইনষ্টাগ্ৰামত বহুতে মেছেজ দিছে, মক টেষ্টৰ স্ক্ৰীনশ্বটো দেখাইছে, তাত ইমান পাইছিলে, কিন্তু বৰ্তমান তেওঁলোকৰ স্ক'ৰসমূহ ভবা ধৰণে অহা নাই। চাওক, এইটো আচলতে নতুন কথা নহয়, এইটো আগৰ পৰাই চলি আহিছে। আচলতে 2018 চনৰ যি SSC GD ভেকেঞ্চি আহিছিলে তাৰ কাট অফ কিমান গৈছিলে, তাৰ পৰা যি 3 বছৰ কৰোণাৰ কাৰণে গেপ হৈ যোৱাৰ পিছত আৰু যি 21 চনত আহিছিলে, সেই বছৰ বহুত এটা কম কাট অফ যোৱা দেখা গৈছিলে, 41 কাট অফ গৈছিলে। সেই বছৰে মোৰ আচলতে 1 মাৰ্কৰ কাৰণে হোৱা নাছিলে, 1 মাৰ্কো নহয় 0.8ৰ কাৰণে হোৱা নাছিলে। সেই বছৰ আচলতে যথেষ্ট কুৱেশ্যনসমূহ হাৰ্ড লেভেলত আহিছিলে, আৰু সেইবাৰে প্ৰথম নিগেটিভ মাৰ্কিং ছিষ্টেমো আহিছিলে। ঠিক তেনেদৰে তাৰ পিছৰ বছৰ অকণমান মডাৰেট লেভেলৰ গ'ল, তাৰ পিছৰ বছৰ বেছি আৰু যোৱাবাৰ অকণমান চাব গ'লে ইজিয়ে গুচি আহিলে, যিহেতু নিজৰ ভাষাসমূহতো এক্সামসমূহ দিব পৰা অপশ্যন আছিলে, সেইকাৰণে যোৱা বছৰ কাট অফটো পৰিমাণ বেছি গ'ল। ঠিক তেনেদৰে এইবাৰ আচলতে স্ক'ৰসমূহ আপোনালোকে লগৰ সকলোকে সুধি চাব পাৰে। ডিছকাশ্যনসমূহ যিহেতু চলিয়ে আছে, নিশ্চয় আপোনালোকে গম পাইছে যে স্ক'ৰসমূহ যোৱাবাৰতকৈ এবাৰ কমিছে। গতিকে সেই অনুপাতে আচলতে কাট অফসমূহৰ পৰিমাণো স্বাভাৱিকতে কম যাব। গতিকে এই ক্ষেত্ৰত আপোনালোকক মই ক'ম, কোনোবাই যদি আপোনালোকক কৈ আছে যে ইমান মাৰ্কছ নাপালে তই ফিজিকেল দিব নাযাবি, সেইটো ভুল আপোনালোকে নকৰিব। আপোনালোকৰ মাৰ্কছ লাগিলে কমো থাকক, যদি আপোনালোকৰ ফিজিকেলৰ কাৰণে মাৰ্কছ নাম আহে, আপোনালোকে নোযোৱাকৈ কেতিয়াও নাথাকিব, কাৰণ কাৰ ভাগ্য কি হয় কোনেও ক'ব নোৱাৰে, আৰু নিজৰ এটা এক্সপিৰিয়েঞ্চ হ'ব। আপোনালোকে সেই এক্সপিৰিয়েঞ্চটো আপোনালোকে ক'তো নাপাব। গতিকে নাযাওঁ বুলি আপোনালোকে ভুল নকৰিব, আপোনালোকে যাওক মোৰ ফালৰ পৰা। আৰু যিহেতু বৰ্তমানো যি নৰ্মেলাইজেশ্যন স্ক'ৰ আহিব বাকী আছে, গতিকে কাৰ কিমান মাৰ্কছ বাঢ়িব বা কাৰ কিমান মাৰ্কছ কমিব সেইটো কোনেও গম নাপায়। গতিকে আপোনালোকে মনটো এতিয়াই ভাঙি নিদিব বেলেগৰ কথা শুনি, নিশ্চয় আপোনালোকৰ চান্স আহিব পাৰে। আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ কৰিবলগীয়াখিনি কৰি থাকক। আৰু নৰ্মেলাইজেশ্যন ছিষ্টেমটো এনেকুৱা হয় যে কাৰোবাৰ মাৰ্কছ কম থাকে, কিন্তু নৰ্মেলাইজেশ্যনত বাঢ়ি পেলাই ফাইনেল মেৰিটলৈকে গুচি যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো ভয় খোৱাৰ দৰকাৰ নাই। আৰু আচলতে কিয় স্ক'ৰসমূহ কম গৈছে, সেইটো আচলতে হাৰ্ডশ্বিফটৰ উপৰিও, যিহেতু আপোনালোকে জানে যে যি SSC GDৰ যি পষ্টসমূহ আচলতে কণ্টিনিউ আহি আছিলে, এবছৰ নোহোৱাৰ মূৰে আহি আছিলে। গতিকে যিসকল পুৰণা কেণ্ডিডেট আছিলে তাৰ সৰহ সংখ্যক আচলতে ভেকেঞ্চিসমূহ ফিল আপ কৰি তেওঁলোকে চাকৰি পাই গুচি গৈছে। তাৰ মাজত সকলোতো নিশ্চয় যাব নোৱাৰে, কিছুমান ৰৈ গৈছে, কিন্তু বৰ্তমান যি অহা ভেকেঞ্চিটো আছিলে সম্পূৰ্ণ মেক্সিমাম আচলতে ফ্ৰেছ কেণ্ডিডেটৰ সংখ্যা বেছি আছিলে। আপোনালোকে যদি কম্পেয়াৰ কৰে আগৰ তুলনাত, আগতে আচলতে পুৰণা দুবাৰ হ'লেও দিয়া তেনেকুৱা কেণ্ডিডেটৰ সংখ্যা বেছি আছিলে, কিন্তু বৰ্তমান আচলতে ফাৰ্ষ্ট টাইম দিয়া কেণ্ডিডেটৰ সংখ্যা এইবাৰ বেছি আছিলে। তাৰ কাৰণে স্বাভাৱিকতে তেওঁলোকৰ এক্সপিৰিয়েঞ্চসমূহ কম আছিলে, তেওঁলোকে বুজি নাপালে হয়তো। আৰু নিগেটিভ মাৰ্কিঙতো বহুতৰ গৈছে, কিছুমানে কৈছে মই চব কৰি আহিলোঁ দাদা, ইমানখিনি চিয়'ৰ আছিলোঁ, তথাপিও মই এইকেইটা এনেই কৰি আহিলোঁ। গতিকে তেওঁলোকৰ অভিজ্ঞতা স্বাভাৱিকতে কম, সেইকাৰণেও বস্তুসমূহ আচলতে কম গৈছে। গতিকে আপোনালোকৰ মাজতে কম্পিটিশ্যন যিসমূহ হ'ব, মেক্সিমাম আপোনালোকৰ ফ্ৰেছ কেণ্ডিডেটেই আছে। গতিকে কম্পিটিশ্যনটো নতুন কেণ্ডিডেটৰ মাজতে আপোনালোকৰ মাজতে হ'ব। গতিকে ভয় খোৱাৰ কোনো কথা নাই, যিহেতু মই কৈছোঁ নৰ্মেলাইজেশ্যন স্ক'ৰ আহিব বাকী আছে, আৰু ষ্টেপ বাই ষ্টেপ বস্তুসমূহ গৈ থাকিব। এতিয়াই ভয় খোৱাৰ দৰকাৰ নাই, আপোনালোকে অপেক্ষা কৰক নৰ্মেলাইজেশ্যন স্ক'ৰ আহিবলৈ। তাৰ পৰাই ফিজিকেল মেডিকেল যোৱাবাৰ দৰে হয়তো এইবাৰো একেলগে হ'ব। আৰু
যদি আপোনালোকে ভাবিছে স্ক'ৰ বেছিয়ে কম হৈছে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে পিছৰ যি ভেকেঞ্চি আহিব তাৰ কাৰণে প্ৰস্তুতি চলাই থাকক সমান্তৰালভাৱে আপোনালোকে নিজৰ ফিজিকেলটোও ভাল ৰাখক যিহেতু জানে আপোনালোকে SSC GD 5 কিলোমিটাৰ ৰানিং কৰিব লাগে কোনেও নজনা কথা নহয় তাৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰি থাকিব লাগিব বাকী সময়ে মই আপোনালোকক যি SSC GD আপডেটসমূহ যিমান পাৰোঁ মই যিমান জানো সেইখিনি আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকে সুধিব পাৰিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।